हेलो एवरीवन की खबर आपनलोকৰ এই আজি মই আলু পৰঠা বনাবলৈ ওলাইছো কেনে ধৰণে বনাইছো আপোনাক অলপ দেখাম বুলি ভাবিছো আপোনাক সকলোৱে বনায় কিন্তু মই কেনে ধৰণে বনাইছো দেখাইছো এই আছে তাৰ বাবে মই দুটা আলু ভিজাই লৈছিলো এয়া তাতে মই অলপ পিয়াজ কুটি লৈছো ধনিয়া পাত দিছো কেঁচা জলকীয়া আৰু মছলা কৰি অলপ নিমখ আৰু জিৰা গুড়ি দিছো দেখিছেনে আলুখিনি ভালদৰে সানি লৈছো আলুখিনি ভালদৰে সিজিব লাগিব তেতিয়াহে আলু পৰঠাটো ভাল হয় এনেধৰণে মই হৈ গৈছে দেখিছেনে সৰু সৰু মই লাৰুৰ দৰে বনাই যাম এনেকুৱা ল'ৰা ছোৱালীবিলাকক আমি টিফিনত যদি বনাই দিওঁ ভালেই সিহঁতৰ কাৰণে ভালেই খোৱাটো ভাল চাওকচোন এতিয়া তাৰ ভিতৰত মই আলু লাৰুবিলাক দি যাম দি আলু পৰঠা বনাই দিম আপোনালোক সকলোৱে এনেধৰণে বনায় কিন্তু ময়ো বনাইছোঁ আপোনালোকক অলপ দেখাইছোঁ কেনেধৰণে বনাইছোঁ এয়া দেখিছেনে এনেধৰণে মই বনাই গৈছোঁ আপোনালোকেও এনেধৰণে ল'ৰা ছোৱালীক বনাই দিবচোন ল'ৰা ছোৱালীও খাই ভাল পাব হেল্ডিও হয় লাহে লাহে বেলি যাব তেতিয়া মানে ৰুটিটো ফাটি নাযায় তেল বা ঘি যি থাকে দি দিলে হয় কেনেকুৱা হৈছে বাৰু জনাবচোন দেই কমেণ্ট বক্সত পাৰিলে শ্বেয়াৰ কৰি দিব ধন্যবাদ